আপুনি কেতিয়াবা ভাবিছেনে আমি আধুনিক মানুহ কেনেকৈ হ'লো? আমাৰ যাত্ৰা লাখ লাখ বছৰ বিস্তৃত। গছত থকা প্ৰাইমেটৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিগতভাৱে উন্নত সমাজৰলৈকে। আমাৰ কাহিনী আৰম্ভ হয় প্ৰায় 6,50,00,000 বছৰ আগত ডাইনোছৰ বিলুপ্তি হোৱাৰ পিছত। সেই সময়তে প্ৰাইমেট নামৰ সৰু গছত বাস কৰা স্তন্যপায়ী প্ৰাণীবোৰৰ জীৱন আৰম্ভ হৈছিল। এইসমূহেই আছিল আন বান্দৰ আৰু আমাৰ পূৰ্বপুৰুষ, প্ৰায় 70 লাখ বছৰৰ আগৰ কথা। এই সময়তে পৃথিৱীত মানুহৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত আটাইতকৈ পুৰণি জনাজাত হমিনিন প্ৰজাতিসমূহৰ অন্যতম সাহেলান্থ্ৰপাছ চেডেনচিছক থকাৰ কথা জনা যায়। ইয়াৰ বান্দৰ আৰু মানুহৰ বৈশিষ্ট্যৰ মিশ্ৰণ আছিল আৰু উলম্বভাৱে খোজকাঢ়িব পাৰিছিল। দুখন ভৰিৰে খোজকঢ়া এটা অভিনৱ পৰিৱৰ্তন আছিল। ই আমাৰ পূৰ্বপুৰুষৰ হাতক সঁজুলি আৰু খাদ্য কঢ়িয়াই নিয়াৰ বাবে মুক্ত কৰিছিল। প্ৰায় 40 লাখ বছৰৰ আগতে অষ্ট্ৰেলোপেথিকাছ এফাৰেন্সিছৰ আৱিৰ্ভাৱ হৈছিল, যাৰ বিষয়ে বিখ্যাত জীৱাশ্ম লুচিৰ পৰা জনা যায়। লুচিয়ে থিয় হৈ খোজ কাঢ়িছিল যদিও বগাবলৈ দীঘল বাহু আছিল, যিয়ে আৰম্ভণিৰ হমিনিনবোৰক মাটি আৰু গছ দুয়োটাতে জীয়াই থকাত সহায় কৰিছিল। প্ৰায় 25 লাখ বছৰ আগত হম' হাবিলিছে শিলৰ সঁজুলি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল, আৰু ইয়াৰ ফলত ষ্টোন এজৰ আৰম্ভ হৈছিল। পিছলৈ হম' ইৰেক্টাছৰ আৱিৰ্ভাৱ ঘটিল, ওখ আৰু স্মাৰ্ট, যিসকলে জুইৰ ব্যৱহাৰ শিকিলে, যাৰ ফলত খাদ্য ৰান্ধি খোৱাৰ পৰা সুৰক্ষালৈকে বহু ক্ষেত্ৰত আগবাঢ়িল। প্ৰায় 3 লাখ বছৰ আগতে আমাৰ প্ৰত্যক্ষ পূৰ্বপুৰুষ হোম'ছেপিয়েন্স আফ্ৰিকাত আৱিৰ্ভাৱ হৈছিল। তেওঁলোকৰ মগজ ডাঙৰ, জটিল ভাষা আৰু উন্নত সঁজুলি। সময়ৰ লগে লগে ইহঁতে সমগ্ৰ বিশ্বতে বিয়পি পৰে আৰু নিয়েণ্ডাৰথাল আৰু ডেনিছভানৰ দৰে মানৱ প্ৰজাতিৰ লগ হয়। প্ৰায় 10,000 বছৰ আগতে মানুহে কৃষি আৰম্ভ কৰিছিল আৰু সমাজ গঢ়ি তুলিছিল। ইয়াৰ ফলত অৱশেষত সভ্যতা, লিখিত ভাষা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ উত্থান ঘটিছিল। প্ৰথম শিলৰ সঁজুলিৰ পৰা মহাকাশ অন্বেষণলৈকে মানুহৰ বিৱৰ্তন হৈছে কৌতূহল, স্থিতিস্থাপক আৰু প্ৰগতিৰ কাহিনী।